মই এজন ব্যৱসায়ী হ'ম কাৰণ মই নিবিচাৰোঁ 9 to 5 জব। মই এজন ব্যৱসায়ী হ'ম কাৰণ মই কাম ল'ব নহয় কাম দিব বিচাৰোঁ। মই এজন ব্যৱসায়ী হ'ম কাৰণ মই নিজকে বিশ্বাস কৰোঁ। যিয়ে নিজক বিশ্বাস কৰে তেওঁ ব্যৱসায় কৰে আৰু যিয়ে নিজৰ কামক বিশ্বাস কৰে তেওঁ চাকৰি কৰে। মই এজন ব্যৱসায়ী হ'ম। যেতিয়া মানুহে খেলে ক্লেছ অফ ক্লেন তেতিয়া মই কৰোঁ নিজৰ ভৱিষ্যত প্লেন। মই এজন ব্যৱসায়ী হ'ম কাৰণ অকল নিজৰ নহয় আনৰো আৰ্থিক অৱস্থা সলাব বিচাৰোঁ। যিজন ব্যৱসায়ীয়ে হেজাৰ হেজাৰ নিবনুৱাক কৰ্মসংস্থা দিয়ে সেইজন ব্যৱসায়ী হ'ম বুলি কোৱাটো নিবিচাৰে আমাৰ সমাজত আৰু আমাৰ ঘৰত। অকল বিচাৰে ডক্তৰ অথবা ইঞ্জিনিয়াৰ। হেৰ' ককাই বাদ দিয়া মানুহে কি কয়, হেৰ' ককাই বাদ দিয়া সমাজে কি কয়। ব্যৱসায় কৰা বিৰলা টাটা আৰু আম্বানীৰ দৰে। জয় আই অসম।